আজি দশমীৰ দিনাখন মানে গোসাঁনী বিসৰ্জন দিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আমি লেঙেৰাচাৰ দুৰ্গোৎসৱৰ সম্পাদক মহোদয় দিগন্ত ভৰদ্বাজ দিগন্ত ভৰদ্বাজে গোটেই এই অনুষ্ঠানটো আজি এইবেলি সুকলমে চলাই গৈছে। তেওঁৰ মুখৰ পৰা জানো আহক এইবাৰ পূজাৰ অনুভৱ। নমস্কাৰ। অন্যতম লেঙেৰাচাৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱৰ আজি অন্তিম তথা দশমী দিন। আজি এই দশমীৰ দিনা মহান যিসকল ৰাইজে কষ্ট কৰি আজি এই অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰাত সহায় কৰিছে তেওঁলোকক প্ৰথমতে আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি দশমীৰ অন্তিম কাৰ্যসূচী প্ৰতিমা বিসৰ্জন কাৰ্যসূচীৰ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে সকলো ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। আৰু লগতে যিসকল ৰাইজে বৰ্তমানে আমাৰ সহায় সহযোগিতা আগবঢ়াই আহিছে সেইসকলক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ল'ৰাসকলে যি উলহ মালহেৰে প্ৰস্তুতি কৰি আছে তাৰে এটা দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ। এয়া চাওক, গোসাঁনী লৈ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। ক'ত গ'লে যাত্ৰা আৰম্ভ কৰিম হেমন্ত? আমি পাতিদলং হৈ আমাৰ কৈকৰা হৈ আমাৰ হীৰাপাৰা হৈ এনেকৈ আমাৰ এই অঞ্চলটো আমি এতিয়া আমাৰ প্ৰতিমা গোসাঁনী আনি আমি আমাৰ মন্দিৰৰ পিছফালত থকা আমাৰ নদীখনত তাতে আমি উটুৱাই দিম। আচ্ছা, তাৰপিছত এটা বিশেষ আমাৰ হেৰি আছে, আমাৰ অনুষ্ঠান আছে। কি আছে? আমাৰ প্ৰীতি ভোজন আছে। আমাৰ যিখিনি আমাৰ কৰ্মকৰ্তা সকলোৰে আমাৰ প্ৰীতি ভোজন অনুষ্ঠান আৰম্ভ হ'ব ৰাতি। এটা বিশেষ অনুষ্ঠান আছে, দশৰা উৎসৱ মানে ৰাৱণ বধৰ উৎসৱ। সেইটো আপোনালোকক দেখুৱাম। আপোনালোকৰ গোটেই লেঙেৰাচাৰ দুৰ্গোৎসৱৰ গোটেই সমিতিখন পূৰা উলহ মালহেৰে আমি গোসাঁনী লৈ যাবলৈ ওলাইছোঁ। আমাৰ লেঙেৰাচাৰ দুৰ্গোৎসৱৰ এজন বিশেষ কৰ্মকৰ্তা পাৰ্টিকে তেওঁ লেঙেৰাচাৰ দুৰ্গোৎসৱৰ বিষয়ে থুলমূলকৈ কিবা এটা ক'ব বুলি অনুৰোধ কৰিলোঁ। আমাৰ ক'ভিডৰ পিছত যি দুৰ্গোৎসৱ হ'ল তেওঁ যথেষ্ট উলহ মালহেৰে কৰা হৈছে আৰু যথেষ্ট শান্তিপূৰ্ণভাৱে হৈছে। দুৰ্গা দেৱীৰ পিছত প্ৰাৰ্থনা জনাইছোঁ আমাৰ যেন লেঙেৰাচাৰ ৰাইজক শান্তিৰে থাকিবলৈ সাহস পায়। লেঙেৰাচাৰ আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গোৎসৱৰ আজি মহা বিজয়া দশমীৰ বিশেষ কাৰ্যসূচী প্ৰতিমা বিসৰ্জন কাৰ্যসূচী আমাৰ ইতিমধ্যে আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে সমূহ অঞ্চলবাসী ৰাইজে আমাৰ মাজত উপস্থিত হৈছে। এইবেলি অতি উলহ মালহে আমি এই লেঙেৰাচাৰ দুৰ্গা পূজাখন উদযাপন কৰিছোঁ। তাৰ বাবে আমাৰ লগত সকলো দিশতে আৰ্থিক দৈহিক সামাজিক সকলো দিশতে আমাক সহায় সহযোগ কৰা প্ৰতিগৰাকী ধৰ্মৱান ব্যক্তিক আমাৰ ধৰ্মত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সৰস্বতীক লৈ এইখন বাহনত দায়িত্ব বহন কৰিছে আমাৰ এই গাঁৱৰ বিশেষ মুদীয়মান যুৱক অজয় কলিতা। কেনেকুৱা প্ৰস্তুতি আজি বহুত আকৰ্ষণীয় প্ৰস্তুতি কৰা হৈছে প্ৰশাসনৰ বাবে সাজু হৈছে। কেনেকুৱা প্ৰস্তুতি কওক, কেনেকুৱা মনোভাৱ থকা? বহুত ধুনীয়া মনোভাৱ। লেঙেৰাচাৰ দুৰ্গা পূজা আমি উৎসৱ কামনা কৰিছোঁ। আগতে যিটো হৈ আহিছিলে আমি ভাওনাত যোৱা, এইবাৰ অলপ প্ৰথাটো চেঞ্জ হৈছে যোৱাবেলিকাৰ পৰা। গতিকে আমি ইয়াতে আমি আমাৰ অঞ্চলবাসী গাঁৱত প্ৰচেছন কৰিম। তাৰপিছত আমি প্ৰতিমা বিসৰ্জন আমাৰ পুথি দিম। থেংক ইউ জ্ঞানদীপ। আমাৰ লগত বিভিন্ন আমাৰ এই অঞ্চলৰ শুভাকাংক্ষীৰ লগতে এই আমাৰ আঞ্চলিক দুৰ্গোৎসৱৰ কমিটিৰ বিভিন্ন কৰ্মকৰ্তাই আমাৰ লগত আছে। আমি দেখুৱাই আছোঁ। এয়া এজন বিশেষ কৰ্মকৰ্তা ধীৰেন ডেকা আৰু আছে কিৰণ দা, এয়া এইফালে আছে এনেকৈ আছে। আমি আপোনালোকে চাই থাকিব। মিণ্টু আছে, চাই থাকিব ৰেঙনি প্ৰডাকশ্যন। আমি দেখুৱাই যাম। দুৰ্গাৰ ভাও লোৱা ভৱ বৰুৱা আমাৰ লগত আছে। ভৱ বৰুৱাই প্ৰতি বছৰে জীৱন্ত দুৰ্গাৰ ৰূপ লয়। লগতে আপুনি কি কৰে? আপুনি কি কেৰেক্টাৰ কৰে?
লক্ষ্মী আৰু প্ৰতি বছৰে কৰাৰ দৰে এইবাৰো লক্ষ্মী কৰিছে কনক ডেকা নহয় জানো কনক ডেকা আৰু ভৱ বৰুৱাই দুৰ্গাৰ ভাও ধৰিছে আমি এনেকৈ প্ৰতি বছৰে এইটো এটা বিশেষ আকৰ্ষণ হিচাপে আমি লৈ ফুৰোঁ এইবাৰো তেনেকৈ ভৱ বৰুৱা আৰু কনক ডেকাই দুৰ্গা আৰু লক্ষ্মীৰ ভাও লৈছে চাওক এয়া দুৰ্গা জীৱন্ত দুৰ্গা আৰু লক্ষ্মী Aye,